যেহেতু আজি মানিকপুৰ গজনপুৰ যেহেতু ৰেষ্ট হাউচত মাছৰুম খেতিৰ ট্ৰেইনিং দিয়া হৈছে আপোনাক ট্ৰেইনিং দিয়াৰ কাৰণে আনিছে আৰু আপুনি বহুত দিনৰ পৰা মাছৰুম খেতি কৰিছে বুলি আমি গম পাওঁ মাছৰুম খেতি দি আপুনি কিমান উন্নতি কৰিব পাৰে মাছৰুম খেতি এইটো কৰাৰ ওপৰত ডিপেণ্ড কৰে আপুনি এইটো এটা ভাল খেতি এইটো মই ক'ব পাৰোঁ কিমান উন্নতি কৰিব সেইটো কৰাজনৰ ওপৰত ডিপেণ্ড কৰিব হয় নহয় মই এনেই 10-12 টোপোলা মাছৰুম খেতি কৰি পেলাই মই বহুত ধনী হৈছোঁ এইটোতো ক'ব নোৱাৰি আপুনি কেনেকৈ কৰিব বিচাৰে লাৰ্জ স্কেলত কৰিলে ভাল খেতি এইটো বহুত ভাল খেতি এইটো মই ক'ব পাৰোঁ আপুনি মাছৰুম খেতিক লৈ ৰাইজক কি মেছেজ দিব কেনেধৰণৰ কাম মাছৰুম খেতিটো এনেকুৱা এটা খেতি যিটো নেকি আপুনি পেলনীয়া বস্তুৰে জাবৰ জোঁথৰ যেনেকৈ আপোনাৰ ধান খেৰ হৈ গ'ল এইবিলাকৰ পৰা কৰিব পৰা এটা সাধাৰণ খেতি বা ঘৰৰ মাইকী মানুহে আজিকালি লকডাউনত এনেই থাকে মাইকীয়ে হওক মতাই হওক এনেই থাকে চ' মাইকী মানুহো কৰিব পাৰে এইটো খেতি সেইকাৰণে এটা ভাল খেতি উন্নত ধৰণৰ খেতি বুলি ক'ব পাৰি এনেকৈ আমি ধান খেতি কৰোঁ ধান খেতিৰ নিচিনাকৈ আমি ৰ'দ বৰষুণত তিতিব নালাগে ঘৰৰ ভিতৰতে থাকি পেলাই এটা ভাল খেতি আৰু উন্নত ধৰণৰ খেতি বুলি ক'ব পাৰি আৰু বেনিফিটো নথকা নহয় ভাল আছে আপুনি কিমান বছৰৰ পৰা কৰি আহিছে মই 2002-03 চনত আৰম্ভ কৰিছিলোঁ আমাৰ জোনাই এগ্ৰিকালচাৰ ADO মিষ্টাৰ ইউছুফ আলী ছাৰ আছিলে তেতিয়া তাৰ আদেশমতে মই সেইটো কৰিছিলোঁ এটা ভাল উন্নত ধৰণৰ খেতি বুলি এখেতে মোৰ এটা মাৰ্গদৰ্শক আৰু এতিয়া এখেতে গুৱাহাটীত এছিষ্টেণ্ট ডিৰেক্টৰ হিচাপে কাম কৰি আছে কিন্তু 2003 চনত আমাৰ জোনাইত ADO আছিলে এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচাৰ এখেতে মোক এইটো মাৰ্গদৰ্শন কৰিছিলে আজিলৈ আপুনি মাছৰুম খেতি কৰি আছোঁ আপুনি মাছৰুম খেতি কৰি আপোনাৰ মনত কি অনুভৱ হৈছে এতিয়া আগতে মই খেতিয়ক আছিলোঁ ধান খেতি কৰিছিলোঁ আৰু গাঁৱত আছিলোঁ তাৰপিছত এতিয়া জোনাইটো এতিয়া টাউন বুলিয়ে ক'ব লাগিব আৰু সৰু সুৰা তো তালৈ অহাৰ পিছত এতিয়া খেতি মাটিখিনি আমাৰ বিশেষ কাৰণবশতঃ আৰু নাইকিয়া হৈ থাকিলে এতিয়া আগতে 10-12 পুৰা খেতি মাটি কৰিছিলোঁ লাষ্টত গৈ পেলাই এতিয়া এবিঘা মাটি টাউনত আছে তাতে আকৌ ঘৰটো পোহপাল দিব লাগিব তেনেহ'লে খেতিয়ক মানুহটোতো এতিয়া খেতিয়ে কৰিব লাগিব ন তো আগৰ নিচিনা 10-12 পুৰা নাই যেতিয়া মই এবিঘাতেতো ঘৰটো পুহিব লাগিব এই সময়তে মই ইউছুফ আলী ছাৰে মোক এই আইডিয়াটো দিলে যে অকণমান মাটিটো তুমি ঘৰখন আৰামছে চলাব পাৰিবা এতিয়া খেতিৰ বিষয়লৈ ছাৰে ক'লে মই কৰি গ'লোঁ আৰু আজিলৈকে মই কৰি আছোঁ আৰু আজি সেই মোৰ যিটো জ্ঞান মই জানো অলপ চলপ এইখিনি সমাজৰ আগত অকণমান ক'বৰ কাৰণে এখেতে মাতিলে এইটো কৰিছোঁ এতিয়া মোৰ 17 বছৰ হৈ গ'ল এইটো ফিল্ডত থকা আজি কেনেকুৱা লাগিলে ভাল লাগিছে একেলগে ইমানজন মানুহ লগ পালেতো ভাল লাগিব আজি যেহেতু ট্ৰেইনিং দিয়া হৈছে মাছৰুম খেতি ইয়াত কিমান উন্নতি হ'ব বুলি ভাবে আৰু ট্ৰেইনিঙৰ যোগেদি এই অঞ্চলত কি ভাল এটা মেছেজ আহিব মই এইটোৱে ভাবোঁ যে আমাৰ যিহেতু মহিলাসকলে বহুত পিছপৰা কাৰণ কি আমাৰ দুখীয়া মহিলাসকলে বজাৰত যাব লাগিলে নিজৰ মানুহজনৰ পৰা পইচা খুজি ল'ব লাগে গতিকে তেওঁলোকে যাতে এই মাছৰুম খেতিৰ যোগেদি ঘৰতে মানে পেলনীয়া মানে খেৰৰ যোগেদিহে কৰা হয়তো এইটো ধান খেৰৰ যোগেদি গতিকে সেই ধান খেৰটো আমি কাটি মেলি ঘৰতে পাওঁ বস্তুটো কিনিবলগীয়া নহয় গতিকে সেইখিনিৰ পৰা যদি মাছৰুম খেতিটো কৰি উপযোগী হয় মানুহকেইটা এখন আমাৰ ইয়াত বজাৰ হ'ব বুলি মই ভাবোঁ কাৰণ যিহেতু আমাৰ বিশেষকৈ মহিলাসকল পিছপৰা হ'লে তেওঁলোকৰ মনত মানে বহুত আশা আছে মানে যে আমি এটা প্লেন বনাইছোঁ যে তেওঁলোকে আগুৱাই যাব পৰা যে তেওঁলোকে জীয়াই থাকিব পৰা কেপাচিটি বা নিজকে ফ্ৰীভাৱে যিকোনো মুহূৰ্তত টকা পইচা মানে ইউজ কৰিব পৰা কেপাচিটি তেওঁলোকৰো আছে কিন্তু আমি অৰ্থৰ অভাৱতহে আমি পিছ পৰি থকা হয় গতিকে সেই ক্ষেত্ৰত মই ভাবোঁ বহুত উন্নতি হ'ব বহুত আগুৱাই যাব নিজৰ ভৱিষ্যত নিজৰ পৰিয়াল তেওঁলোকে চলাব পাৰিব লগতে মই মোৰ ফালৰ পৰা আমাৰ দুখীয়া মহিলাসকলক তেওঁলোকৰ ফালৰ পৰা মই কৈছোঁ যে চৰকাৰ ফালৰ পৰাও এই যে আমাৰ মাছৰুম খেতি কৰি আমাৰ গাঁওবাসীয়ে চুকে কোণে প্ৰত্যেকজনে কৰিছে মানে এতিয়া আজি ইয়াত 2 দিন ট্ৰেইনিং আছিলে আজি ফাৰ্ষ্ট ট্ৰেইনিং আজি মানে এনে থিয়ৰী হৈছে চিলিণ্ডাৰ কেনেকৈ বনাব লাগে খেৰ কেনেকৈ কাটিব লাগে বা তাত কেনেকৈ পাউডাৰ দিব লাগে বা কি চূণ ব্যৱহাৰ কৰিব লাগে কেনেকুৱাকৈ চিষ্টেম বইলিং কেনেকুৱা সেইবিলাক কৰিব আৰু তাৰপিছত অহাকালি প্ৰেক্টিকেলি আছে মানে আজি থিয়ৰী হ'ল কালি প্ৰেক্টিকেল হ'ব গতিকে 2 দিন ট্ৰেইনিঙা মই এইকে কওঁ যে চৰকাৰ ফালৰ পৰা যে গোটৰো আছে ইয়াত মহিলা আৰু অন্যথা গোটত আউটৰ বাহিৰে যিকোনো মানুহে ইয়াত ট্ৰেইনিংটো ল'ব পাৰে আৰু সেই ট্ৰেইনিং লোৱাৰ কিবাতে মানে আমাৰ চাৰ্টিফিকেট এওঁলোকে দিব সেই চাৰ্টিফিকেট দি যাতে আমিও যাতে গাঁৱৰ মহিলাবিলাক সুবিধা পাওঁ চৰকাৰ ফালৰ পৰা কিবা এটা সুবিধা দিব বুলি মই নিশ্চয় আশা ৰাখিছোঁ আৰু মই বহুত ধন্যবাদ দিছোঁ আজি আমাৰ এই ট্ৰেইনিং চেণ্টাৰ যিহেতু আমাৰ ইয়াত বেছি ডাঙৰ কিবা নহয় যদিও আমাৰ ইয়াত আমাৰ
ইয়াতে যেনিবা নিজৰ গাঁও বাসিন্দা গুজুনপুৰ এই অঞ্চলত এই বাথৌ মন্দিৰৰ সন্মুখতে আমাক ট্ৰেইনিং দি আছে তাৰ বাবে মই অশেষ ধন্যবাদ দিছোঁ ট্ৰেইনিং দিয়া সকলোকো ভাল হ'ব বুলি মই আশা ৰাখিছোঁ কিমানমান মহিলাসকলে ইয়াত কিবা ভাগ লৈছিলে 200 এনেই ল'ব পাৰে 60 ওপৰত ল'ব পাৰে বেদৰ গজনপুৰ যিটো ৰেষ্ট হাউচ ইয়াত ট্ৰেইনিং দিয়া হৈছে মাছৰুম খেতিৰ ট্ৰেইনিং দিয়া হৈছে কি উদ্দেশ্য লৈ ট্ৰেইনিংটো দিয়া হৈছে আমাৰ উদ্দেশ্যটো এইটোৱে হ'ল যে পিছপৰা মহিলাসকলক যাতে আগুৱাই নিবৰ কাৰণে আৰু ঘৰতে যিকোনো কাঠফুলা বা মাছৰুম খেতি কৰি আমি স্বাৱলম্বী হ'বৰ কাৰণে নিজকে উপাৰ্জন কৰিবৰ কাৰণে নিজেও খাবলৈ আৰু আনকো খুৱাবৰ কাৰণে আমি এইটো এটা ট্ৰেইনিং আয়োজন কৰা হৈছিলে তাৰপিছত আৰু ইয়াত ট্ৰেইনিংটো কোন কোন ব্যক্তিক দিয়া হৈছে এনে আত্মসহায়ক গোটক দিয়া হৈছে না ইচ্ছা কৰিলে কোনোবা ট্ৰেইনিং ল'ব আহিব পাৰিব নেকি আত্মসহায়ক গোটকো দিয়া হৈছে আৰু ব্যক্তিগত হিচাপতো মানে যোনে ইচ্ছা কৰে আৰু পিছপৰা শ্ৰেণীসকলে তেওঁলোকক দিয়া হৈছে আৰু ঘৰতে তেওঁলোকে সেইটো খেতিটো কৰি নিজে ঘৰতো খাব আনকো খুৱাব স্বাৱলম্বী হ'বৰ কাৰণে আমি খেতিটো কৰিবৰ কাৰণে ট্ৰেইনিংটো দিয়া হৈছে এইটো কোনটো ডিপাৰ্টমেণ্টৰ পৰা এইটো ট্ৰেইনিংটো দিয়া হৈছে এইটো MSME তাৰ পৰা আকৌ আমাৰ ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী চিৰসেউজীয়া ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীৰ পৰা দিয়া হৈছে এইটো ট্ৰেইনিংটো আৰু কেইদিনীয়া ট্ৰেইনিং এইটো ট্ৰেইনিংটো দুদিনীয়া ট্ৰেইনিং কি ট্ৰেইনিং দিয়া হ'ব ইয়াত আজি প্ৰেক্টিকেল আজি থিয়ৰী কৰা হৈছে আৰু খেৰ কাটিব তাৰপিছত বইল হ'ব আৰু পেকিং অলপ হ'ব আৰু কি আপোনালোকৰ যিহেতু কি কিবা কৈছিলে আপোনালোকৰ গোটটো চিৰসেউজীয়া হয় চিৰসেউজীয়া ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী